নমস্কাৰ, আপোনালোক সকলোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেললৈ। আজিৰ ব্লগটো অলপমান বেলেগ হ'ব, কাৰণ আজি আমাৰ ককাৰ শ্ৰাদ্ধ, গতিকে আমাৰ ঘৰত আজি ভকত সেৱা কৰিব। এতিয়া সকলোবোৰ ভকত ৰেডি হৈ আছে। আজি মই আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। এয়া ৰুটিৰ কাৰণে যোগাৰ কৰি আছে। এয়া ভাতৰ কাৰণে চব্জিখিনি কুটি থৈ দিছে আৰু নামৰ কাৰণে এয়া যোগাৰ কৰি আছে এতিয়া। এয়া নাম ধৰিবৰ কাৰণে ৰেডি হৈছে, আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন, আমাৰ বাইদেৱে ৰেডি হৈ আছে নামৰ কাৰণে। তাই পিছে নামত থাকিব নোৱাৰে, পৰীক্ষা আছে যে তাইৰ। এতিয়া আইতাহঁতে লাৰু বান্ধি আছে, নামৰ কাৰণে লাৰু বান্ধিব ধৰিছে এতিয়া। এইটো মোৰ জেঠীমা আৰু এইটো মা আৰু এইটো মামী। যিহেতু ভকত সেৱা পাতিছে, সেইকাৰণে ভকতে ৰান্ধিব ভাত। এয়া সকলোবোৰ ভকত আহি ৰেডি হৈছে। এয়া চাওক, এতিয়া আমি ভকতসকলক ভৰি ধুৱাব লাগিব। এয়া চাওক, এইটো মোৰ মা হয় আৰু এইটোৱে আছিল আমাৰ ককা। এয়া হৈছে অস্ত্ৰাৰ কাৰণে ভকতসকলক ফুল তামোল পাণ দিব লাগিব। এয়া আৰু নাম ষ্টাৰ্ট কৰাৰ আগে আগে আমি এটা সেৱা জনাইছোঁ। এয়া সেৱা লৈ আছোঁ আমি সকলোৱে। এইটো মোৰ জেঠীমা হয় আৰু এইটো মা আৰু এইটো মামী। আৰু এইটো আমাৰ ডাঙৰ বৌ হয় আৰু এইটো পেহীৰ ছোৱালী আৰু সেইটো হ'ল পেহী। এইটো হৈছে মোৰ জেঠীমাৰ ছোৱালী। এইটো মোৰ পেহীৰ ছোৱালীয়ে হয় আৰু এইটো হৈছে আমাৰ গুৰু বৌ। এইটো হৈছে মোৰ সৰু বৌ। এতিয়া ভকতসকলক জলপান দিয়া হৈছে। এয়া হ'ল ভকতসকলে বহা ঠাৰিকেইখন আমাক তুলিব দিছে। আৰু এতিয়া আমাৰ হাতত জপ বান্ধিবৰ কাৰণে ভকতসকলে আমাক মাতিছে। এয়া সকলোৱে জপ লৈছে হাতত।
এয়া ভকতসকলক বিদায় দিয়াৰ পাছত মাহঁতে ভাত খাইছে।